এই চুকাফাৰ অঞ্চলৰ যুৱক যুৱতীসকল একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰাৰ উদ্দেশ্য হৈছে আমাৰ এই পুলিন কোঠাওসকলৰ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ কাৰণে অহা 21 তাৰিখৰ পৰা 31 জুলাইলৈকে যি দিল্লীত এটা আমাৰ ইউনেস্কোৰ সভা আছে সেই সভাত যিসকল প্ৰতিনিধি আহি উপস্থিত হ'ব সেই প্ৰতিনিধিসকলৰ মনত যদি কিবা অক্ষয়া অপ্ৰীতি আছে সেইসকলৰ তেওঁৰ মনৰ সুমতি প্ৰদান কৰি যদি ক'ৰবাত অসুবিধা আছে সেই সকলো অসুবিধাবিলাক দূৰ কৰাৰ লেংজন দেৱতাই যাতে তেওঁলোকৰ মনত মানে সফল হোৱাৰ কাৰণতে তেওঁলোকৰ মনত যদি সুমতি প্ৰদান কৰিবৰ কাৰণতে আমি এই বন্তিগছি প্ৰজ্বলন কৰি আজি স্মৰণ কৰিছোঁ। গতিকে আমাৰ স্মৰণ যাতে তেওঁ মানে সাদৰেৰে গ্ৰহণ কৰি আমাৰ যিসকল আমাৰ সভাপতিকে প্ৰমুখ কৰি যিসকল প্ৰতিনিধি ইউনেস্কোৰ প্ৰতিনিধি হ'ব সকলোৰে মনত সুমতি প্ৰদান কৰক তাৰে প্ৰাৰ্থনা জনালোঁ।